আজি ভাওনা আছে গান্ধীগাঁৱত একদম লাহে লাহে গৈ আছোঁ একদম দুইটা গাড়ীত উঠিমগৈ এতিয়া গৈ পিনি অলপ দূৰ খোজকাঢ়ি যাব লাগিব বাৰু গাইছ অৱস্থা বেয়া দেখিছে একদম এইফালে চাওক একদম গোটেই একদম গেলা বৰষুণ বতৰ ক'ত দেখিছে একদম ঘুমটি এখনত সোমাই বহি আছোঁ একদম গাইজ ভাওনা কৰিবলৈ আহি ফুটি গ'ল ট্ৰেন্সফৰ্মাৰ একদম ভয়তে একদম পূৰা দৌৰিলোঁ ট্ৰেন্সফৰ্মাৰটো কাষতে আমি যোনখন ঘুমটিত আছিলোঁ সেইডোখৰতে ট্ৰেন্সফৰ্মাৰটো কাষতে আছিল তাৰপৰা দৌৰি আহিছোঁ লগালগ ট্ৰেন্সফৰ্মাৰ ফুটিছে ভাওনা কৰিবলৈ নামঘৰ এইফালে আছে আহি পাই গৈছে বৰ অশান্তি এখন টিপাল দি আনিছে বলেৰ পিক আপ আমাৰ বৰ অশান্তি কৰিছে ৰাইজ অশান্তি কৰা মানুহটো এইটো নমস্কাৰ দেই আহিছ যেন তেনে ৰাইজ একদম গৃহস্থৰ ঘৰত ধুনীয়াকৈ খাই বৈ একদম গৈ আছোঁ নামঘৰলৈ মেকআপত বহোঁগৈ আৰু প্ৰথমতে আছে যিহেতু ৰাইজ আজি চাউন আছে লক্ষীদাৰ আগৰ তাৰমানে আজি ভাওনা জুই হ'ব গম পাইছোঁ অহংকারী দেবতা সমাজে অনাচার গড়গড় বলে 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 প্রতিজ্ঞা আছে এই মহাকালে যদি প্রতিজ্ঞা আছে রব জানো কোন গরব রব জানো ৰাইজ আজি গোসাঁই ভাগ চলাব আমাৰ বাবুদা দেৰগাঁৱৰ পৰা আহিছে একদম বৰা হয় আধা বৰা আধা মানুহ হয়
ৰাইজ ভাওনা শেষ একদম ধুনীয়াকৈ ঘৰলৈ আহি আছোঁ একদম ঘৰত গৈ সোনকালে শুওঁ আৰু একো ক'বলৈ মন যোৱা নাই শুওঁগৈ মই সোনকালে বাই ৰাইজ